আৰে মই যদি ইমান পইচা ইনকামেই কৰিব পাৰিছোঁ মই কিয় অকণমান সহায় নকৰোঁ ঘৰখনক বা সহায় হ'ব ঘৰখনৰ কাৰণে মোৰ লোভ এটা লাগি গ'ল সঁচা কথাত লোভেই এইটো এইটো বেয়া নহয়তো ভাল আৰে মই তেতিয়া ভাবিলোঁ যে ফিল কৰিলোঁ আৰে মই যদি ইনকাম কৰিবই পাৰিছোঁ তেতিয়াহ'লে মই দেখোন পইচা দুটামান বেছিকৈ আহিলে কিনো ক্ষতি সেই ভাৱটো সোমাল মোৰ তেতিয়াহে মোৰ ইণ্টাৰেষ্টটো তাৰমানে মোৰ পিছৰ চিডিবোৰৰ পৰাহে মোৰ মানে ইণ্টাৰেষ্টটো সোমাই গ'ল সঁচাকৈ কৈছোঁ মই একদম অন্তৰৰ পৰা কৈছোঁ পইচাইহে মোক সোমাই দিলে মোৰ এইটো নহয় যে মই ব্যৱসায় কৰিছোঁ মই ব্যৱসায় কৰি পইচা লৈছোঁ বা মই মোৰ মানে ভালকৈ ক'বলৈ হ'লে পাৰিশ্ৰমিক এইটো বুজি পালোঁ পাৰিশ্ৰমিক কি বস্তুটো সেইটোৱে হয়নে সময় দিছে আপুনি সময় এটা দিছোঁ মূল্যটো মানে সেই সময়ৰ মূল্য মই ঘৰ এৰি মেলি ঘৰৰ মানুহ দুনুহ চব এৰি মই এটা সময় দিছোঁ বেলেগৰ কাৰণে মই ৩-৪ দিন ঘৰৰ বাহিৰত গুচি গৈছোঁ সেই সময়টো তেখেতক দিছোঁ কিয়ৰ কাৰণে তাৰ বিনিময়নো কি হয়নে সেইকাৰণে পিছতহে সেই বস্তুটোৱে মোক অকণমান আকৰ্ষিত কৰিলে সঁচাকৈ আকৰ্ষিত কৰিলে